ইমানে এতিয়া গা ধুই ওলাম কেনে একদম ফ্ৰেছ ঠাণ্ডা কেনে মজা ঠাণ্ডা যে এতিয়া ওলাই আহিলে আমি এতিয়া ডাইৰেক্ট যাম নানা কৰণত কৃষ্ণ আৰু এতিয়া আমি যাবলৈ ওলাইছো এতিয়া আমি ওলালো যাবলৈ এইখন চাইকেলখন চলাই চলাই গৈ আছো এতিয়া মানে কি আছিল আজি নাৰাকৰণ আছে তাৰ কাৰণে মানে তাতে অলপ যাওঁ নাম চাম ধৰি আছে অলপ কিমান দূৰ পাৰো অলপ দেখাব চেষ্টা কৰোঁ দিয়া Hey guys, I'm Miduzan from Northeast India. Komia. Bongaigaon থাকো আমি Khatigaolia. আমাৰটা কি হ'ব আমিও বিহু মাকং নাকি ৰাতি ৰাতি ঘূৰিয়া বক্স চালাং ঠেলাত এনকে আমি আৰু মাগিছিলো আমি আগতে এনেকে ঠেলাত বক্স লয় আৰু আমি গাঁৱৰ চবে ল'ৰাবিলাক ওলাই আহি চব মাগিছিলো খাটিগাঁৱলীয়া ইহঁতসকল আছে আৰু এতিয়া আহি পালেও অলপ চাওঁ আইসকল বহি আছে আৰু এইফালে আছে আৰু চাওক এতিয়া নাম ধৰি আছে এই আইসকলে চাওক ইফালে একদম চাৰিওফালে নাম চাম গাই আছে পুৰা বঢ়িয়া কৰি আৰু চাওক ইফালে পুৰি চুৰি বনাই আছে আৰু চাওক ইফালে চাওক চবে পুৰি চুৰি বনাই আছে এইবিলাক পুৰি চুৰি চব কোনোবা ভাজি আছে কোনোবা বেলি আছে আৰু সেই মাইনাটো চাওক পুৰা পুৰি চুৰি খাব লাগছে কিবা পুৰি খাই আছো এতিয়া আজি আমাৰ নৰ্মেল স্কুলত মিটিং দিছে আজি এই শুভ দিনত নগলেও নহয় আৰু নামটো মানে আপুনি ভাল কৰি চাবই নোৱাৰে এই চৰকাৰী চাকৰি কৰাৰ কাৰণে আহিলো চৰকাৰী চাকৰিৰ মানে বিৰাট জামালা বহুত আছে পাইছে দিয়ক খাব দিয়ক কি কৰি আছা মই চাই পুৰি বনাই আছো পুৰি বনাই আছে আজি নামাকৰণ হয় ভাতিজি হয় নামাকৰণ সেইকাৰণে অলপমান পুৰি বেলাৰ কাৰণে ভাজি আছো কেনে ঠাণ্ডা দিনত গৰম উঠিব আৰু এই দুটা দাদা বহি আছে ছোট বাই আৰু এইটো হ'ল তাৰ দুটা লাগিল ভাল লাগিছে প্ৰমোচন পাইছো আগতে 1 ষ্টাৰ আছিলো এতিয়া 2 ষ্টাৰ হৈছো আচ্ছা মানে কি আপোনাৰ এইটো কি চাকৰিৰ ষ্টাৰ হৈ লৈছে নেকি আচ্ছা 3 ষ্টাৰ হ'ব নেকি নহয় না কামত মানে সোমাই পাইছে কামত কাম কৰি আছো হেল্প কৰি আছো আৰু পায়স বনালো এফালে পুৰি ভাজি আছে তাৰপিছত ঘুগুনি হ'ব পনীৰ হ'ব এইটোৱে হ'ল এইখিনি যা আজি নানাকৰণ আৰু সোমাই আছে এতিয়া মোৰ দেহাটো ইমান ভাল নহয় আচ্ছা বাৰু ধন্যবাদ ঘৰতে চাওক মানে ইয়াৰ প্ৰসাদ চসাদ চব যোগাৰ কৰিছে এতিয়া মানে নাম চাম শেষ হোৱাৰ পিছত এইবিলাক মানে চব প্ৰসাদ চসাদ চব ৰেডি কৰিব আৰু এতিয়া মানে এনেকৈ আছে আৰু নাম ধৰি আছে এই চাওক এতিয়া আমি চৰকত উঠিলোঁ আৰু চৰকত উঠি মানে আমি আজি কেৰাম বটৰ গুটি আনিব গৈ আছোঁ আৰু এইটো হ'ল আমাৰ চৈতবিধি গুড়িয়া মঠ চাওক এই গুড়িয়া মঠৰ ইফালে আহিলে এইটো হ'ল চৈতবিধিৰ মেইন আৰু ইফালেদি গৈ আছোঁ আমি আৰু ইফালেদি চাওক গাহৰি চাহৰি বিক্ৰী কৰি আছে আৰু এইটো এটা অফিচ আছে মজা লাগে দে গাহৰি চাহৰি আছে আৰু আমি এতিয়া কেৰাম বটৰ গুটি কিনিব যাম তাহলে গুটি কিনিব যাই আছো এই আমি আহি পালোঁ মানে কেৰাম বটৰ গুটি ল'ব কেৰাম খেলাম এতিয়া এইখন দোকানতে সোমালোঁ গুটি ল'ব আমি দুজনে গুটি ল'ম গ'লে হ'ল তোমাৰ পচন্দ ক বাও কোন ল'বি ইহঁতে ভাল লাগে বোলে চাম কোনটো লং কাৰ নামত আছে এইটো মানে এতিয়া আমাৰ গুটিটো কিনা হ'ল আৰু এতিয়া যাই খালি খেলালে হ'ল আমাৰ না কি আৰু এতিয়া এই মাইনাজনীকে নাম পাতি হাতত মানে গতাই দিছে আৰু এইটো নিয়ম এটা কিবা দিবা প্ৰভুই প্ৰাণী কেইটাক ৰক্ষা কৰিব লাগে আৰু আই মাতৃ হবে আমাৰ হৰিৰ নামৰ ধনেৰে আশীৰ্বাদ কৰিব লাগে
এইটো পাৰে এনেকে বাৰ ক'ত পাতিম এইটো নাকি এতিয়া তলত মাটিত বান্ধিব এনেকে নহয় এনেকে আচ্ছা বান্ধি দিয়া আৰু এবাৰে লাঠিবিলাক দিম আৰু ইফালে হ'ল পুৰি বেলি আছে মাহে কেনে ভাল না আচ্ছা বাৰু পুৰি ভাজি আছে আৰু ইহঁতে খাই আছে কয়খন পুৰি খালে আপোনালোকে আচ্ছা ক'ত যাব আচ্ছা বাৰু কেনে লাগিছে এনে খাই বাৰু খাই ভালে লাগিছে না আচ্ছা আচ্ছা বাৰু সিহঁতো খাই আছে এইটো হ'ল মইনাটোৰ আবু আৰু এইটো হ'ল জেঠি কেনে ন এইটো বাই আচ্ছা বাৰু খাই থকা তোমালোকে আৰু চাহ কেনেকে খাব লাগিছে আৰু আবুদাই অলপমান খালে বহুত ভাল পালো হয় আচ্ছা বাৰু মনুবাই তুমিও খাই দিয়া অলপ আচ্ছা আৰু যেতিয়া পুৰি মিলাই আছে জন হ'ল মানে মইনাটোৰ আবু আইতা তিনিটা আবুৱে পুৰা মাৰি আছে আইতা আচ্ছা বাৰু আইতা আৰু এই মইনাটো এনেই আছে আমাৰ মাজু বৌয়ে মানে কাপোৰ চাপি আছে কাপোৰ চাপি বোলে কাপোৰ চাপাই আছে একদম পুৰা চাৰিটাই আবুৱে পুৰা একদম মাৰি দি আছে পুৰি আচ্ছা আৰু এইটো হ'ল ডাঙৰ জেঠি এটা অলপমান কিবা খাই দেখাও আৰু এনে এইটো হ'ল ডাঙৰ জেঠাটো খাৰা হৈ আছে আৰু মাজু বৌ মানে তাৰ খুৰী ডাঙৰ খুৰী হাঁচি আছে মানে কাপোৰ চাপাই চাপাই ইয়াতে মানে কোনো বাহিৰা মানুহ নাই চব ঘৰৰ মানুহে আছে চব আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই ভিডিঅ'টো লাইক কৰিবা আচ্ছা এনে মাইনাটোৰ নাম এনে কি ৰাখিছে বাৰু কীৰ্তিনা দত্ত বান্দৰ লাগি আছে কামত দেখা পাইছে